নমস্কাৰ পিংকু মেকআপ আৰ্টিষ্ট ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চাগে ভালেই আছে। ইমান মৰম দিছে, ইমান কম সময়ৰ ভিতৰতে মোৰ আজি 15 দিন হোৱাই নাই, 13-14 দিন হৈছে। আপোনালোকে 500 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিলে, তাৰ বাবে মই বহুত হেপ্পী। ক'বলৈ মোৰ ভাষা নাই। আশা কৰোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই অকণ উৎসাহ পাওঁ ভিডিঅ' ভাল ভিডিঅ' বনাবলৈ মই যাতে মন কৰোঁ। একদিন অকল ভাওনাকৈ কৰি আছোঁ মই কণ্টিনিউ। আজিও এখন ভাওনা কৰিবলৈ আগবাঢ়িছোঁ মই, বিপ্ৰ দামোদৰ। বহুত এখন ভাল নাটক, বহুতে বিপ্ৰ দামোদৰ বহুতে ভাল পায় চাই। আজি তাত মোৰ প্ৰিয় চৰিত্ৰ হৈছে সুশীলা, বিপ্ৰ পত্নী সুশীলা। আজি মই নতুন এটা কিতাপ মানে আজি মই বুঢ়ীহে, বিশেষকৈ ক'বলৈ গ'লে গাভৰু পাত নহয় বুঢ়ী পাত। সেই সুশীলা চৰিত্ৰটো মই বহুত মন প্ৰাণ দি কৰোঁ, বহুত ভাল লাগে কৰি, অভিনয় কৰি ভাল লাগে। আজি আপোনাৰ নাটকখন হ'ব আমাৰ মালুখাটত ওচৰতে। তাৰপৰা আজি দোহাৰত বহিব আমাৰ ভৈৰৱ দা আৰু লগত কোনোবা চিনি নাপাওঁ বাৰু, ভৈৰৱ দা বুলি গম পাওঁ। আপোনালোকক দেখাম বাৰু, মোৰ অভিনয় কৰা ভিডিঅ' দেখাম, সুশীলা ভিডিঅ' আপোনালোকে চাব। লাষ্টত দিম। আজি তাত মই কাক লগ পাওঁ, কোনে কি লৈছে আপোনালোকক দেখাম। তাৰ মানুহখিনিয়ে মোক বহুত ভাল পায়, বহুত মৰম কৰে সেইখন গাঁৱৰ মানুহে। সেইদিনাখনি তাতে কৰিছিলোঁ ওচৰতে আপোনাৰ মালুখাটতো, আজিও মালুখাটতে আছে বেলেগ এখন গাঁও। সেইদিনাখনি মানে আপোনাৰ বেচগাঁও বুলি কৈছিলোঁ মই। আজি তাত মই মালুখাট কিবা এটা তেনেকৈ আছে, পাহৰিছোঁ মই, তাতে কৰিম। মালুখাটখন অকণমান ডাঙৰ হয় ইয়াতো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তাৰ মানুহখিনি বহুত ভাল, বহুত আদৰ সাদৰ মৰম কৰে মোক। আপোনালোকে চাব। মই আজি সুশীলা চৰিত্ৰ কৰিবলৈ যাওঁ, যাতে আশীৰ্বাদ দিব, যাতে ভাল হওক, ভয় ভাৱ নাথাকে, মানুহো যাতে ভাল পায়, ৰাইজেও ভাল পায়, চবেই যাতে ভাল পায় চাই পেলাই। এই জেগাখন দেখিছেনে ইমান ধুনীয়া। আমাৰ এইখন কি বুলি কয়, শৌচালয় বুলি কয়। আপোনালোকে আহিব পাৰে এইকণলৈ, বহুত ধুনীয়া হয়, ভিডিঅ' বনাবলৈও ভাল। মই আহি আছিলোঁ টাউনলৈ, বিশেষকৈ মনত পৰিলে এইকণতে ভিডিঅ' এটা বনাই লওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। সম্পূৰ্ণ ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ। ইমানতে মই ৰাখিছোঁ, বহুত গৰম ৰ'দ পৰিছে আৰু মানুহ আহি আছে, খুব চাইছে মোলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। ৰূপম দাক লগ পালোঁ, ৰূপাংকৰ দাক লগ পালোঁ। আজি ৰূপম দা ৰূপাংকৰ দা আপোনালোকৰ ভাওনা আছে ন? কি এতিয়া ৰূপম দা দোকানত আছোঁ আকৌ। ৰূপম দা বসন্ত লাগিছিলে, আজি হ'ল ন দুসপ্তাহমান হ'ল, 15 দিন হ'ল। ভাল হৈছে বাৰু, বেছিজনী বিশ্বাসটো মানে ভাল। বহুত পইচা পাইছে, ঠাণ্ডা এটা খাব লাগিব। বেলেগ টান 10 টকা এটা খৰচ নকৰে। মই টানোলো এতিয়া, খাই পাত খালে এইবোৰ দেখিছে মানুহে কয়। ৰূপম কিবা এটা কৈ দিয়া। আজি ৰুক্মিণী কৰি, আজি সুশীলা কৰি মেলেংমৰাত আহিব সকলো। চেম মানে আজি এলেংমৰাত সুশীলা আছে, সকলো আহিব। মোৰ ৰুক্মিণী আছে আজি। ৰুক্মিণী মেইন, সুশীলা মেইন। চাই থাকোঁ বাৰু, অভিনয় ভাল কৰে বাৰু। আমাৰ ৰূপংকৰ দাক বহুতে চিনি পায়, বেছ পাই থাকে বাৰু ৰুক্মিণী। আৰু ৰূপম দাও এয়া ভাওনা ধুনীয়া কৰে বাৰু, মানুহ কনুৱাই দিয়ে সুশীলা কৰি। আশা কৰোঁ আপোনালোকে চাই থাকিব বাৰু। থেংক ইউ। এতিয়া আহি নামঘৰ পালোহি, মানে নামঘৰত এতিয়া ৰাইজ আহিছে আৰু ইয়াত ডিছ নমাই আছে, হ'লেও দেখাইছোঁ বাৰু। এয়া এতিয়া আমি মেকআপ কৰিবলৈ মানুহৰ ঘৰ দিছে, এতিয়া মেকআপ কৰিম এইবোৰ কণ ল'ৰা ছোৱালী। আজি ভাল লাগিব ভাওনা কৰি বাৰু ইয়াত, আপোনালোকক দেখাম বাৰু চব। ঠিক আছে, ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ, বাকীবোৰ আপোনালোকক দেখাইছোঁ বাৰু। এয়া ফাইনেলি ৰেডি হ'লোঁ আজি সুশীলাৰ কাৰণে। আজি সুশীলাহে, ষ্টাইলটো নাই। এয়া আজি নৱ, ধুনীয়া লাগিছে নৱ। আৰু এয়া চুনা দা, আৰু এয়া পোৱালীকেইটা ৰৈ আছে চাবলৈ। আৰু এয়া দাদা, হাঁহি দিয়ক। দাদা ঘৰতে ওলালোঁ মানে আজি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এতিয়া নামঘৰলৈ যাওঁ, নামঘৰত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ বাৰু। এয়া বহুত মানুহ। মোক মানুহে চাই আচৰিত হৈছে। বিপ্ৰ নমস্কাৰ। এয়া
তোমাৰ মেইন মানে তোমাৰ মেইন আজি নাৰত অংকুদা আমাৰ জনাতনেই হয় কৰি থাকে নাৱত আজি এইটো খুব মানে লাজুকীয়া মানে ইন্দ্ৰ হয় হাঁহিয়ে থাকে সেয়া ক'ব নোৱাৰে মানে আমাৰ ছাৰ কি লৈছে আপুনি ব্ৰাহ্মণ কি লৈছা তুমি ভালকে কৰিবা বেষ্টবিলাক আজি কৃষ্ণ লৈছে ধুনীয়া লাগিছে বাৰু আপুনি কি লৈছে ক'ব নোৱাৰে মানে এয়া অচুতা আজি কি লৈছে আৰু এয়া দৈত্য আজি কি দণ্ডবন্ধ এয়া নৱ ক'ব নোৱাৰে এয়া ইন্দ্ৰ হাঁহি মেইনটা আকৌ আহিলে এবাৰ পিংকু ভাগৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা আৰু লগতে থেংক ইউ আৰু এইফালেও কিবা এটা ক'ব হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আমাৰ কি আছিলে নামটো নৱৰা ভাওনাই কয় আমাৰ টিমৰে কয় কিন্তু আজি নাই কিন্তু মিছ কৰিছোঁ দেই আজি বিপ্লৱ কৰিবলৈ বহুত মন আছিলে আজি হ'ব আকৌ পাছত কৰিম কৰিম ঠিক আছে লক্ষীনগৰ ট্ৰাইবেলো মানে মোবাইল মেইনটা কি বলুভদ্ৰ ন বলুভদ্ৰ আজি ৰেডি হৈ আছে ওলাবলৈ আমাৰ টিমৰে সভাপতি নহয় জানো সম্পাদক হয় এই আমাৰ বিপিন দা কিবা এটা কৰি দিয়ক ভালেই কিন্তু থেংক ইউ আমাৰ ই আছে সোণাক্ষী সম্পূৰ্ণভাৱে জড়িত হৈছে ইয়াৰ এটা সৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যাতে অভিনয় জগতৰ লগতে মেকআপৰ লগত কৰি এনেকৈ ভৱিষ্যতে আগবাঢ়ি যাব পাৰে থেংক ইউ বিপ্ৰ মানে আজি বছৰ দুবছৰ কৰি আছে কৰি মেলি পুত্ৰ চিনি পাইছে চাগে সেইদিনাখনি মোৰ লগতে কৈছিলে আজিও কৰিছে উপায় নাই দামী হিচাপে আজি ওলাই ছোৱালী জোকাবলৈ পোৱা নাই মোক জোকাবলৈ আহিছে পলাইছে দেখিলে এয়া গেলো কৃষ্ণলৈ গেলোৱে আজি ইয়াত নাই কেনেকুৱা লাগিছে ভাওনা মই এডিশ্যন কিবা এটা থেংক ইউ সুশীলাৰ লগত কেঁচুৱা সুশীলা কেঁচুৱা এইটো ইমান ধুনীয়া মৰম লগা সুশীলা কেঁচুৱা চাওঁচোন ইমান ধুনীয়া লাগিছে এয়া পোৱালিটো আজি মোক চাবলৈ আহিছে ন কিবা এটা কৈ দিয়া আকৌ লাষ্ট এয়া কৰি আছোঁ আৰু প্ৰথম শ্ব'টো মানে কৰি আহিছোঁ এতিয়া মানে কালি অৱস্থা নাই মাৰ কাজি গৈছে এতিয়া ছেকেণ্ড শ্ব' আছে আপোনালোকক দেখাই আছোঁ ভিডিঅ' পাব বাৰু নিশ্চয় মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।